নমস্কাৰ মই মিডিস্মিতাই মোটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ সৰিয়হ আৰু ৰৌ মাছৰ এখন তৰকাৰী আহকচোন এই তৰকাৰীখননো মই কেনেদৰে বনালোঁ চাওঁ এতিয়া মই 5 পিচ মাছ লৈছোঁ আৰু এইখিনি ভালদৰে ধুই নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ আনফালে এখন কেৰাহীত তেল দিলোঁ তেল গৰম হ'ল আৰু ইয়াতে এতিয়া মই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তৰকাৰীখন খাবলৈ খুবেই টেষ্টি হয় আৰু মাছখিনি হয় মানে আনফালে মই মিক্সি জাৰ এটা লৈ লৈছোঁ আৰু ইয়াতে সৰিয়হ মই ধুই ৰাখিছিলোঁ 3-4 চামুচমান সৰিয়হ এইখিনি ইয়াতে মই দি দিছোঁ আৰু লগতে দিম এটুকুৰা আদা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা কেঁচা জলকীয়া 4-5 ফুটা নহৰু আৰু সৰু এটা পিয়াজ লৈছোঁ ইয়াতে এইখিনি ভালদৰে মিক্সিত পিচি ল'ম সৰিয়হখিনি পিচি ল'লোঁ আৰু এতিয়া লৈছোঁ এটা বিলাহী এইখিনিও মই ভালদৰে মিক্সিত পিচি ল'ম আৰু আনফালে মোৰ মাছখিনিও ভজা হ'ল এয়া দেখিছে নিশ্চয় মাছখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ এখন কেৰাহী পাতি ল'লোঁ আৰু ইয়াতে দিলোঁ 3-4 চামুচমান সৰিয়হৰ তেল এইখিনি ভালদৰে গৰম হ'বলৈ দিম আৰু এয়া গৰম হ'ল ইয়াতে দিলোঁ কেইটামান জিৰা আৰু এফাল পিয়াজ দিছোঁ যেহেতু মই পেষ্টটোত পিয়াজ ব্যৱহাৰ কৰিছোঁ সেইবাবে ইয়াত অলপমান দিছোঁ আৰু ইয়াতে দিছোঁ এখিলা তেজপাত এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু এতিয়া দিছোঁ মই বিলাহীৰ যিখিনি মিক্সিত পিচি ৰাখিছিলোঁ সেইখিনি আৰু এইখিনি মই ভালদৰে এতিয়া লৰাই ল'ম অলপ সময় ভাজি ল'ম প্ৰায় 30 ছেকেণ্ডমান মই এইখিনি ভালদৰে ভাজি ল'ম বিলাহীখিনি 30 ছেকেণ্ডমান ভজাৰ পাছত এতিয়া দিছোঁ ৰেড চিলি আধা চামুচ হালধি পাউডাৰ আৰু সোৱাদ অনুযায়ী নিমখ আৰু এতিয়া বিলাহীখিনি আৰু অলপ সময় মানে প্ৰায় 30 ছেকেণ্ড সময় আকৌ মই ভালদৰে ভাজি ল'ম এয়া দেখিছেনে মই বিলাহীখিনি শুকাই যোৱালৈকে ভালদৰে ভাজি ল'লোঁ আৰু ইয়াতে পিচি ৰখা সৰিয়হখিনি এতিয়া মই দি দিছোঁ এইখিনিও মই ভালদৰে বিলাহীৰ সৈতে মিক্স কৰি ল'ম আৰু ইয়াতে মই একো বিশেষ মছলা ব্যৱহাৰ কৰা নাই খুব সহজভাৱে বনাইছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব খুব টেষ্টি হয় খাবলৈ এতিয়া ইয়াতে অকণমান মই পানী দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি 1 মিনিট সময় মই ঢাকি ৰাখিম আৰু 1 মিনিট হ'ল হোৱাৰ পাছত মই ঢাকোন খুলিলোঁ আৰু ইয়াতে এতিয়া মই গৰম পানী দিম ইয়াতে ঠাণ্ডা পানী দিলে খাবলৈ ইমান সোৱাদ নালাগে সেইবাবে ইয়াত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ এতিয়া তৰকাৰীখন 5 মিনিটমান সময় ভালদৰে উতলিবলৈ দিম এতিয়া ইয়াতে মই 3 পিচ মাছ দি দিছোঁ আৰু এতিয়া গেছটো লো ফ্লেম কৰি 5 মিনিটমান সময় মই তৰকাৰীখন ভালদৰে উতলিবলৈ দিম এতিয়া এয়া দেখিছেনে মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল আৰু মই পানীটো অলপ কম কৰি দিছোঁ যেহেতু মই অলপ ডাঠকৈ খাব বিচাৰিছোঁ সেইবাবে এনেদৰে বনাইছোঁ আৰু সৰিয়হ আৰু মাছৰ তৰকাৰীখন অলপ পানীকৈ বনালেও খাবলৈ ধুনীয়াই হয় আপোনালোকে যেনেদৰে মন যায় তেনেদৰে বনাই খাব পাৰে শেষত ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে এটা ধুনীয়া কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম